ব্ৰহ্ম ডাঙৰে এই টুপিটো লগাই বাজাৰে বাজাৰে ৰাজনীতিকৰ কথা কৈ কাক অসন্মান কৰিছে? নিশ্চয় মাইনৰিটি মুছলিম জাতিক অসন্মান কৰা নিচিনা হোৱা নাই না? এই টুপিটো লগাই পেলাই ৰাজনীতিকৰ কথা, ৰাজনীতিকৰ ভাষণ বাজাৰত ক'তবা ৰাস্তাত গাড়ীৰ ওপৰত উঠি এই টুপিটো কি অসন্মান কৰিছে? এই টুপি ইমান সন্মানীয় টুপি, এইটো ৰাজনীতিকৰ কাৰণে ব্যৱহাৰ কৰা বস্তু নহয়। এই মুছলিমবিলাকৰ কাৰণে সাৰা পৃথিৱীত এই টুপিত আমি সন্মান কৰোঁ। কিন্তু ৰাকেশ বড়ো ডাঙৰীয়াই ইমানে যে তলত নামি দিছে আৰু ইমানে যে তলত ৰাখিছে, বাজাৰত ৰাজনীতিকৰ কথা কৈ এই টুপিটি পিন্ধি পেলাই এইটো এই মুছলিম জাতি আৰু মাইনৰিটিবিলাকৰ কাৰণে এইটো দুৰ্ভাগ্যজনক। যদি পাৰে আপুনি এই আৰণাইটো লৈ পেলাই কেম্পিং কৰকচোন, হয় না নহয়? বেলেগ জাতিৰ, বেলেগ ধৰ্মৰ, বেলেগ আন এই জাতিৰ টুপিটো লৈ পেলাই কি অসন্মান কৰিছে? এইটো অসন্মানেই হৈছে। তো নিশ্চয় বুজি পাইছে, কিছুমান কমেণ্ট দিছে আৰু কিছুমান এই আলোচনা কৰিছে যে এই টুপিটো লৈ কিয় অসন্মান কৰি আছে, কিয় ৰাজনীতিকৰ কথা কৈ আছে এই টুপিটো লৈ পেলাই। এইটো ক'ত পিন্ধে? মছজিদত পিন্ধে, ভাল পবিত্ৰ স্থানবিলাকতহে পিন্ধে, ভাল ভাল মানুহবিলাকৰ হয় ৰাজনীতিকৰ নেতাবিলাক সিহঁতে পিন্ধে। কিন্তু তেখেতৰ নিজে পিন্ধি পেলাই ৰাজনীতিকৰ কথা কৈ বাজাৰত ৰাস্তাত গাড়ীত উঠাই পেলাই এইটো কৈ পেলাই ৰাকেশ বড়ো ব্ৰহ্ম ডাঙৰীয়াই এই টুপিটো লৈ মুছলমান জাতিবিলাকৰ কাৰণে এই গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। থেংক ইউ। এইটোৱে কৈছোঁ মই, কেম্পিংটো কৰক, আপত্তি নাই। এই বেলেগ জাতিৰ টুপিটো অসন্মান কৰাৰ আগতে নিজৰ এই আৰণাইটো লৈ পেলাই কৰকচোন, তথাপি অসন্মান হ'ব। আৰণাই কি? সন্মান জনোৱা এটা ফালিহে কালচাৰ। টুপিটো কি? এইটোতো বিৰাট সন্মানীয় টুপি হয়। এই ৰাজনীতিকৰ ব্যৱহাৰ কৰা টুপি নেকি এই মুছলমানৰ টুপিটো? এইটো পবিত্ৰ হয়, এইটো মছজিদবিলাকতে পিন্ধে। ইয়াৰ কাৰণে এইটো মাইনৰিটি হওক বা মুছলিম হওক তেখেতসকলক ইয়াৰ কাৰণে পদক্ষেপ ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ।